আছে বিভিন্ন পলিটিক্যাল পার্টি বিভিন্ন মানুহ আমাৰ জড়িত হৈ আছে কিন্তু আমাৰ এটা কমন এটা প্লেটফৰ্ম লাগে যিটো কমন প্লেটফৰ্ম চবেই আহি পৰে আৰু চবেই বুলি ক'লে মানে কি বিশেষকৈ যিখিনি শিক্ষিত আৰু কৰ্মচাৰীসকল চবে যদি শিক্ষিত শিক্ষাৰ পৰা গৈ বিভিন্ন ক্ষেত্ৰলৈকে আজি চাকৰি নিয়োজিত হৈ আছে সেইসকল ব্যক্তি যদি আজি এক হৈ পেলাই যদি এটা চিন্তাধাৰা হৈ পেলাই যদি সমাজখনৰ যদি কথাবিলাক চিন্তা কৰে মই ভাবোঁ নিশ্চয় এই সমাজখন এটা পিছ হৈ থাকিব নোৱাৰে বহুত আছে মই এতিয়া উত্তৰ অসম চাহ জনগোষ্ঠী কলা কৃষ্টি বিকাশ কেন্দ্ৰ এই অনুষ্ঠানটো সাধাৰণ সম্পাদক হৈছে ভোলাবাই আমাৰ সভাপতি আছে গোটেই নৰ্থ বেংকত বহুত দিন মই কিবা এটা সংগঠন বিশ্বনাথ চাৰিআলি যথেষ্ট কৰাত আমাৰ টাউনৰ মাজ মজিয়াত ভালেমান আমাৰ প্ৰায় 2,000 মাটি আছে এতিয়া আমি কিছু কাম আমি হাতত লৈছোঁ কনষ্ট্ৰাকশ্যনৰ কাম কিছু আমি আৰম্ভ কৰিছোঁ তাত য'ত একদম মেডিকেল কলেজৰ নিয়াৰেষ্টতে আমি দায়িত্ব লোৱাৰ পিছত আমি ইয়াৰ সংগঠনটোৰ বিভিন্ন অঞ্চলত প্ৰসাৰ প্ৰচাৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু তাতো মই আমাৰ লাষ্ট এক্সিকিউটিভ মতে এই কথাটো আমি এটা সিদ্ধান্ত লৈছিলোঁ আৰু ভাল লাগিল এই কথাটো যে মই যে চিন্তা কৰিব ঘৰৰ আলোচনা কৰি কৈছিলোঁ যে আমাৰ যিসকল শিক্ষক জানে বিশেষকৈ শিক্ষা দিশটোত আমাৰ এতিয়াও বহুত পুৰণীয় আছে আজি কম্পিটিশ্যনৰ যুগত আমি দেখা পাওঁ যে আমাৰ ল'ৰা ছোৱালীবিলাকে কম্পিটিটিভ এক্সামিনেশ্যনবিলাকত হয়তো ঢুকি নাপায় বহুত ক্ষেত্ৰত আমাৰ যেতিয়া কলেজৰ এডমিশ্যন ল'বলৈ যাওঁতে আমাক কি হ'ব আপোনালোকে বা ছাত্ৰ সন্তানবিলাকে কয় যে মোৰ ল'ৰাটো ছোৱালীটো কলেজৰ প্ৰিন্সিপালক কৈ দিবলৈ এডমিশ্যন দিব লাগে কিন্তু এটা যেতিয়া পাৰ্চেণ্টেজটো কম থাকে তেতিয়া তেওঁলোকে দিব পৰা নাযায় বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামিনেশ্যনবিলাকত আমাৰ ল'ৰা ছোৱালীবিলাকে স্থান নাপায় গভৰ্ণমেণ্টে কিছু হয়তো ৰিজাৰ্ভেশ্যন ৰাখিছে কিন্তু ৰিজাৰ্ভেশ্যন কিমান দিন আমি পোৱা পাৰোঁ তাতো বহুত কম্পিটিশ্যন হৈ যায় আমাৰ মাজতে আজি জি এন এম নাৰ্ছিঙৰ কাৰণে আমাৰ ৰিজাৰ্ভেশ্যন আছে এই জি এন এম নাৰ্ছিঙৰ পাবৰ কাৰণে 60% হাই ছেকেণ্ডেৰী বা মেট্ৰিকত মানে তেওঁলোকে 60% এখন পোৱা ল'ৰা ছোৱালীতে পোৱাগৈ নাই এনেকৈ এটা পৰ্যায়লৈ গৈছে এতিয়া মই অমৰজিৎ কমেও মোক চিনি পোৱা নাই ময়ো ধৰক দেখিলে চিনি পাইছোঁ যেতিয়া সি প্ৰথম ইয়াতে এণ্ট্ৰেঞ্চ দিছে ফাৰ্ষ্ট টাইম তেওঁ যেনেকৈ তেওঁ কাষ্ট চাৰ্টিফিকেট ছাবমিট কৰা নাছিলে হয়নে সেইদিনাখন মই ডাঙৰ বস্তুবোৰ নামিছোঁ গাড়ীৰ পৰা মই যেতিয়া আউটছাইড এড্ৰেছ হৈ আছিলোঁ তেতিয়া প্ৰথমে পঢ়ি পেলাই তেওঁলোকে এড্ৰেছ দিছে কিন্তু কাষ্ট চাৰ্টিফিকেট ছাবমিট কৰা যাৰ কাৰণে আমাৰ টিচাৰ কোটাত লিষ্টত নাম হোৱা নাছিলে মই শুদ্ধ বছৰ হয় তেতিয়া মই অশোক কুৰ্মীয়ে কওঁ অশোক আৰু আমাৰ হেৰি আছে দীপক আছিল সম্ভৱ নহয় দিনক দা তেনে কথা হ'ল তেওঁলোকে লিষ্টত নাম নাই কিন্তু সি যিটো মাৰ্ক পাইছে চাহ জনগোষ্ঠীৰ লিষ্টত আমাৰ কোটাত টপত থাকে তাৰমানে তেওঁ কাষ্ট চাৰ্টিফিকেট ছাবমিট নকৰিলে তেতিয়া বস্তুটো দুঘণ্টাতে কিবা কৰিব পৰা যাব লগতে আমাৰ চিটি কমিটিত যোগাযোগ কৰিলোঁ কৰাৰ পিছত আমাৰ মেডিকেলৰ বা ভৱিষ্যতৰ কথা বতৰা পাতি পেলাই কৰিলোঁ তেওঁৰ নামটো হেং নহ'ল লিষ্টত আহিল কাউন্সিলৰ দিনাখন নগ'ল তেওঁ নগ'লে আমাৰ বিশ্বনাথ চাম বঢ়াই আছিল বঢ়াই আছে আমাৰ মোৰ বিহালী সমষ্টিৰ কৰি কাউন্সিলত দুজন নগ'ল কিন্তু তাত হিয়াৰিং হৈ আছিলে আমি তেতিয়া সেইদিনাখন ৰখি থাকোঁ তাৰ ডুপ্লিকেট চাৰ্টিফিকেট কাঢ়িব লাগে আমি সেইটো ৰখি থাকোঁ নাম লগা নাম কাঢ়োঁ তেতিয়া তেওঁলোকৰ নামবিলাক মানে এনাউন্স হৈ আছে কিন্তু তেওঁলোকে তাত নাই তাতো ৰখি থাকিব নোৱাৰে কাৰণ তাত হয়তো পিছতো পাই যায় গতিকে সেই সময়ত সেইদিনাখনেই মই অমৰজ্যোতি কৰ্মী ঘৰতে বহিছোঁ সেইদিনাখন মানে চব আছিলে বহি পেলাই তাৰপিছত চবতে গৈ ছুটিখিনি যাবলৈ যোগাযোগ কৰি পেলাই কথাটো পঠিয়াইছিলোঁ আজি ভাল লাগিছে তাৰ পিছৰ পিছতে হেৰি পাই ডক্টৰ ওলাই আহিছে আজি সফল ডক্টৰ হিচাপে আছে আমাৰ আছে তেনেকৈ নলেজ তেৰি আছে জীৱনজ্যোতি তেৰি আছে সেইবিলাকো এতিয়া কম আজি সেই জীৱনজ্যোতি বা নলেজ হ'লে কম পাৰ্চেণ্টেজ হয় 50% মানে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলে সেই পাৰ্চেণ্টেজ সফল ডক্টৰ কিন্তু এতিয়া নাৰ্ছ পঢ়িবৰ কাৰণেও 60% এখন ল'ৰা ছোৱালী মানে পোৱা নাই কাটাৰ পৰা কৰি আছে কিমান কম্পিটিশ্যন হৈছে